এয়া শ্ৰী শ্ৰী গণেশ মন্দিৰ। গুৱাহাটীৰ নুনমাটিস্থিত এই মন্দিৰটো পঞ্চধাম গণেশ মন্দিৰ নামেৰে জনাজাত। এই মন্দিৰটোৰ বিশেষত্ব হৈছে মন্দিৰৰ ভিতৰত সৰু সৰুকৈ বিভিন্ন দেৱ দেৱতাৰ মন্দিৰসমূহ আছে। এই মন্দিৰসমূহত দেৱ দেৱতাসমূহৰ পূজা অৰ্চনা কৰাৰ বাবে সুকীয়া সুকীয়াকৈ পূজাৰীৰো ব্যৱস্থা আছে। তদুপৰি মন্দিৰৰ ভিতৰত সৰু সৰুকৈ বিভিন্ন দেৱ দেৱতাৰ ৰূপসমূহো সুন্দৰকৈ মূৰ্তিৰূপত উপস্থাপন কৰা হৈছে। মন্দিৰৰ চৌপাশ সুন্দৰকৈ সজাই পৰাই ৰখা হৈছে। নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই আহিছোঁ নিউ গুৱাহাটীস্থিত গণেশ মন্দিৰৰ প্ৰাংগণত। ইয়াত এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আহক আপোনালোকক লৈ যাওঁ মন্দিৰৰ ভিতৰত। দৰ্শক, আমি গণেশ মন্দিৰৰ বাকৰিলৈ আহিছোঁ। আপোনালোকক দেখুৱাম এই মন্দিৰটোৰ ভিতৰত কেনেধৰণে সৰু সৰু মন্দিৰবোৰ আছে। আমি প্ৰথমতে আহিছোঁ গণেশ বাবাৰ ওচৰলৈ। যিহেতু গণেশক বিঘ্নহৰ্তা বুলি কোৱা হয় আৰু সকলো পূজা কৰাৰ আগতে গণেশৰ পূজা কৰা হয়, সেয়েহে প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ যে মন্দিৰটোত কেনেধৰণে গণেশ বাবাৰ পূজাৰ ব্যৱস্থা আছে। এয়া গণেশ বাবাৰ মন্দিৰ। আপোনালোকক দেখুৱাম এই মন্দিৰটোৰ ভিতৰত প্ৰত্যেকজন দেৱতাৰে সৰু সৰুকৈ মন্দিৰ উপস্থাপন কৰা হৈছে আৰু এই মন্দিৰৰ ভিতৰতে মূৰ্তিসমূহৰ পূজা অৰ্চনা কৰা হয়। এয়া আপোনালোকক দেখুৱাইছোঁ সূৰ্য দেৱতা। সূৰ্য দেৱতাৰ পূজা অৰ্চনা কৰিলে যিহেতু তেজস্বী ৰূপ পোৱা হয় বুলি লোকবিশ্বাস আছে, সেয়েহে সূৰ্য দেৱতাৰ পূজাৰ বাবে এনেধৰণে ইয়াত মূৰ্তি ৰাখি সুন্দৰ পদ্ধতিৰে পূজা অৰ্চনা কৰা হয়। এইবাৰ আমি আহিছোঁ কামাখ্যা দেৱীৰ মন্দিৰলৈ। যিহেতু কামাখ্যা দেৱীৰ পীঠস্থান বুলি কোৱা হয় গুৱাহাটী, আৰু সেয়েহে এই গুৱাহাটীত কামাখ্যা দেৱীৰ পূজা অৰ্চনাৰ বাবে বিভিন্ন সৰু বৰ মন্দিৰ আছে। এই মন্দিৰটোৰ প্ৰাংগণতো আমি দেখিবলৈ পোৱা গৈছোঁ এনেধৰণে মা কামাখ্যা দেৱীৰ পূজা অৰ্চনা কৰা হয়। আৰু আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে মন্দিৰৰ পূজাৰীৰ ব্যৱস্থা আছে কামাখ্যা দেৱীৰ পূজা অৰ্চনা। এয়া আপোনালোকে দেখিছে দেৱালীদেৱ মহাদেৱৰ মন্দিৰ, আৰু এয়া মহাদেৱক এনেধৰণে পূজা অৰ্চনা কৰা হয় এই মন্দিৰটোত। আৰু এই মন্দিৰটোত মহাদেৱৰ পূজা অৰ্চনাৰ বাবে সুকীয়াকৈ পূজাৰীৰ ব্যৱস্থা আছে। দেখিছে মন্দিৰটোৰ ভিতৰত ভগৱান বিষ্ণুৰ মন্দিৰ। এই মন্দিৰটোৰ ভিতৰত এনেধৰণে সৰু সৰুকৈ বিভিন্ন দেৱ দেৱতাৰ মন্দিৰসমূহ আছে, আৰু এই প্ৰত্যেকটো মন্দিৰতে কিন্তু সুকীয়া সুকীয়াকৈ পূজা অৰ্চনাৰ বাবে পূজাৰীৰো ব্যৱস্থা আছে। এয়া আপোনালোকক দেখুৱাইছোঁ কাৰ্তিক দেৱতাৰ মন্দিৰ। সাধাৰণতে দেখিবলৈ পোৱা যায় বিভিন্ন ঠাইত যে গণেশ বাবাৰ মন্দিৰসমূহ থাকে আৰু বিভিন্ন পূজা অৰ্চনা কৰাৰ আগতে গণেশ বাবাৰ পূজা অৰ্চনা কৰা হয়। কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে মন্দিৰটোত সোমায়েই প্ৰথমতে ইয়াত কাৰ্তিক দেৱতাৰ মন্দিৰ, আৰু এয়া এনেধৰণে পূজাৰীয়ে পূজা অৰ্চনা কৰি। এয়া ইয়াত আছে হনুমানৰ মন্দিৰ, আৰু হনুমানৰ পূজা অৰ্চনা কৰাৰ বাবে বিভিন্ন ঠাইৰ পৰা এনেধৰণে ইয়াত লোক আহে, আৰু ইয়াত সুকীয়াকৈ এনেধৰণে প্ৰথমতে হনুমানৰ পূজাৰ বাবে এনেধৰণে ৰখা হৈছে মন্দিৰ। এইবাৰ আপোনালোকক দেখুৱাম যে মন্দিৰটোৰ সৰু সৰু মন্দিৰসমূহৰ উপৰিও কিন্তু কিছু কিছু সৰু সৰু মন্দিৰ বিভিন্ন দেৱ দেৱতাৰ ইয়াত সুন্দৰকৈ ৰখা হৈছে, কৰা হৈছে, আৰু তাত সৰু সৰুকৈ পূজা অৰ্চনা কৰা হয়। এয়া আপোনালোকক দেখুৱাইছোঁ এনেধৰণে ইয়াত মন্দিৰসমূহৰ ভিতৰত এনেধৰণে সুন্দৰকৈ মূৰ্তিসমূহ ৰখা হৈছে। এয়া গণেশ বাবাৰ এয়া মূৰ্তি আপোনালোকক দেখুৱাইছোঁ। তাৰপিছতে একাধিক্ৰমে আছে এয়া মহাদেৱৰ মূৰ্তি। মহাদেৱৰ মূৰ্তিক এনেধৰণে বেলপাত দি ভক্তসকলে পূজা অৰ্চনা কৰে। তাৰপিছতে ইয়াৰ ৰখা হৈছে মা
এয়া সূৰ্য দেৱতাৰ মন্দিৰ। সূৰ্য দেৱতাৰ মূৰ্তি ৰখা হৈছে। সূৰ্য দেৱতাৰো আৰাধনা কৰা হয় আৰু তাৰ ভগৱান বিষ্ণু পূজা অৰ্চনা কৰা হয়। মানে হনুমানৰ মূৰ্তি এয়া দেখিবলৈ পাইছে। হনুমানৰ মূৰ্তি এয়া হনুমানৰ পূজা কৰা হয় এনেধৰণে আৰু হনুমানক পূজা অৰ্চনা কৰাৰ বাবে এনেধৰণে ভক্তসকলে ইয়াত নৈবেদ্য আগবঢ়ায়। আপোনালোকক দেখুৱাইছোঁ মন্দিৰটোৰ সামগ্ৰিক মন্দিৰটো দেখিছোঁ দেখাত, কিন্তু মানে মন্দিৰটো খুব এটা পবিত্ৰতা আছে, মানে ভক্তিভাৱটো উঠি আহোঁতে লাগিছে। গতিকে এনেকুৱা মন্দিৰ সাধাৰণতে ইমান সোনকালেতো সৰু সৰুকৈ পোৱা নাযায়, বহুত মানে ৰেয়াৰ হয়। দৰ্শক, আশা কৰোঁ আপোনালোকে আজি অনুষ্ঠানটো উপভোগ কৰিলে। আপোনালোকক দেখুৱালোঁ গণেশ মন্দিৰৰ সুন্দৰ পৰিৱেশ। আগলৈ আপোনালোকক এনেধৰণৰ ভিডিঅ' আগবঢ়াই যাম। যদিহে অনুষ্ঠানটি চাই ভাল পাইছে তেনেহ'লে চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰিব।